কেন লাগিব এই কাম কৰ ভাল কৰে কৃষ্ণ জয় গুৰু শংকৰ এয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইটো এটা পতাকা উত্তোলন বেদী হয় আৰু ইয়াতে কাম কৰি আছে আমাৰ সেৱা বাহিনীৰ যুৱকসকলে তো এইটো হৈ আছে আমাৰ 574তম শ্ৰীমন্ত শংকৰদেৱৰ কেন্দ্ৰীয় জন্ম উৎসৱ উপলক্ষে আয়োজিত ইয়াতে জন্ম জয়ন্তী পালন কৰা হ'ব কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা তো এয়া মই দেখুৱাইছোঁ আমাৰ বাপসকলে এনেকৈ শ্ৰমদান কৰি আছে পতাকা বেদীটো সুন্দৰকৈ বনাইছে তো আপোনালোক কৃষ্ণ কৃষ্ণ তো আপোনালোক সকলোকে আমন্ত্ৰণ জনালোঁ আমাৰ হ'বলগীয়া অহা 16 অক্টোবৰ আৰু 17 অক্টোবৰ তাৰিখে ইয়াত আমাৰ অনুষ্ঠানটো উদযাপন কৰা হ'ব কৰ্মসূচীৰ পতাকা বেদী এইটো পূৰ্ণগতিত কাম চলি আছে পতাকা বেদীটো প্ৰায় সম্পূৰ্ণ হ'ব আৰু এইফালে এইখন মেইন ষ্টেজ আমাৰ এই যুৱকসকলে কাম কৰি আছে ধন্যবাদ এইখন মেইন ষ্টেজখন এইফালে আছে আৰু যুৱকসকলে কাম কৰি আছে এইটো নামঘৰটো আৰু এইটো হ'ব আপোনাৰ পতাকা বেদী আৰু এইটো ছাইডত ডাঙৰ এইটো পেণ্ডেল যিটো দেখিছে এই পেণ্ডেলটো এইটো হ'ব আপোনাৰ ভোজনালয় অফিচত আহিছে অফিচত কাম কৰিছে না কাম কৰিছে তো আগৰ দিনৰ কাৰ্যসূচীখিনি দেখুৱালোঁ এতিয়া সমাপ্ত কৰিম আৰু ভিডিঅ'টো ইমানতে কিমান লম্বা মোটামুটি লম্বা আছে এইফালে পতাকা বেদী ৰেডি হৈ গৈছে আৰু এইটো হ'ল পেণ্ডেল ডাঙৰ পেণ্ডেল আৰু সেইখন হ'ব মেইন ষ্টেজ অলৰেডি হৈ গৈছে আৰু 5% মান কাম বাকী আছে কালিৰ ভিতৰত হৈ যাব ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ' মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান এটা মই ৰঙীন পৰিৱেশত আছোঁ ক'ত আছোঁ নিশ্চয় গম পাইছে আমাৰ হ'বলগীয়া কেন্দ্ৰীয় গুৰু জয়ন্তী অৰ্থাৎ 574তম শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি লগতে অংকীয়ানাট সমাৰোহ আমাৰ বঙাইগাঁও জিলাৰ বৰখন গাঁৱত হ'বলৈ গৈ আছে পালেহিয়ে তাৰমানে অহা 16 আৰু 17 অক্টোবৰ তাৰিখে তাৰে এইখিনি প্ৰস্তুতি এনেকৈ চলি আছে এইটো হয় ভোজনালয় ইমান ডাঙৰ ভোজনালয় তাৰমানে একেলগে আপোনাৰ 1000 মানুহে বহি খাব পৰাকৈ বনাইছে মাজতে এইটো পাৰ্টিশ্যন দিয়াছে সেইফালে আকৌ আছে এনেকৈ জেগা তো এইখিনি মই আপোনালোকক দেখুৱালোঁ এতিয়া আৰু দেখুৱাম আপোনালোকক তাৰে পতাকা বেদীটো আৰু মূল মঞ্চখন আচলতে এই ভিডিঅ'টো কোনো ধৰণৰ বিশেষ স্পেচিয়েল ভিডিঅ' বা তেনেকুৱা ইনফৰ্মেটিভ নহয় জাষ্ট মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ইয়াৰ মুহূৰ্তখিনি ভাল লগা যিখিনি মুহূৰ্ত একচুৱেলি কামবিলাক খুব ভালদৰে মানে পূৰ্ণগতিত চলি আছে তো সেইখিনিকে মই দেখুৱাবলৈ লৈছোঁ তো ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেখুৱাই আছোঁ ইয়াৰে ভোজনালয়টো অনুষ্ঠানৰ আৰু ভিতৰ চৰা আপোনালোকক দেখুৱাম চ' বহুত ডাঙৰ হয় অনুমান কৰিব পাৰিছে নিশ্চয় তো এইবাৰ ভিতৰলৈ গৈ ভিতৰৰ হেৰিখিনি দেখুৱাই আছোঁ এনেকৈ পূৰা দীঘলীয়া লাইন এইটো ছাইডত আপোনাৰ 500 মানুহ একেলগে বহিব পাৰিব আৰু এইটো পাৰ্টিশ্যন আছে পাৰ্টিশ্যনৰ পৰা এইটো ছাইড এনেকৈ সজোৱা হৈছে তো ইফালে 500 মানুহ একেলগে বহি ভাত খাব পাৰিব তো মানে একেলগে 1000 মানুহ এই পেণ্ডেলটোত সোমাই ভাত খাব পাৰিব এইটো ৰন্ধনশাল হ'ব ৰেডি হ'বলৈ আৰু অলপ বাকী আছে মোটামুটি হৈছেগৈ আৰু অলপ বাকী আছে এইবিলাক চুলাবিলাক ৰেডি কৰিছে ধৰণৰ কাম পূৰা পূৰ্ণগতিত চলি আছে
চ' এতিয়া ভিতৰ চৰালৈ যাম আৰু আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাম। চাৰিওফালে প্ৰস্তুতি চলি আছে। এইখন মেইন গেট হ'ব, এনেকৈ বনাই আছে আৰু কাম বাকী আছে ইয়াৰে। নামঘৰ আৰু নামঘৰ এতিয়া প্ৰাৰ্থনা চলি আছে। প্ৰাৰ্থনা চলি আছে। তেনেকৈ আৰু এইফালে এইবিলাক কাৰ্যালয়সমূহ হ'বহি। গোটেইখিনি এনেকৈ কামবিলাক চলি আছে। এইটো হ'ল পতাকা বেদীটো। ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। জয়গুৰু শংকৰ সৰু এখন গেট দিয়া হৈছে এনেকৈ বাহিৰে সজাই। আৰু এইটো পতাকা বেদী চাৰিখলপীয়া। তো দেখা পাইছে আপোনালোকে ইয়াৰ কাম পূৰ্ণগতিত চলি আছে। আৰু এইফালে এনেকৈ এইবিলাক পতাকাসমূহ দিয়া আছে। 54খন জিলা শাখাৰ নাম ইয়াতে লিখা আছে। এনেকৈ মই উল্টাকৈ দেখুৱাইছোঁ, বাকী ফ্ৰণ্ট ছাইডত আপোনালোকক ভালকৈ দেখাই দিম। তো আৰু ইয়াৰ চিধা চিধি পূবফালে এইখন আছে আপোনাৰ মেইন ষ্টেজ। এইটো নামঘৰটো লিখা আছে যে বঙাইগাঁও জিলা শাখা, গহপুৰ জিলা শাখা, মাজুলী জিলা শাখা, এনেকৈ গোটেই জিলা শাখাসমূহৰ নাম লিখা আছে। তো এইখিনি পাছত ভালকৈ দেখুওৱা হ'ব, যিহেতু আজি এনেকৈ দেখুৱালোঁ। আৰু এতিয়া গৈ আছোঁ মূল মঞ্চলৈ। মূল মঞ্চখন আপোনালোকক দেখুৱাই লওঁ। মূল মঞ্চ এইখনেই হ'ল মূল মঞ্চখন। আৰু ইয়াতে ভাওনা, মিটিং আদি গোটেইবিলাক হ'বহি। আৰু এয়া ধুনীয়াকৈ সজাই আছে। আজি ৰাতিৰ ভিতৰত হৈ যাব গোটেইখিনি। তো কাইলৈ প্ৰগ্ৰাম কৰিব পাৰিব আৰু ইয়াতে। তো এইখনে হ'ল মূল মঞ্চ। আৰু এইফালে ইয়াতে দৰ্শকে বহি প্ৰগ্ৰেম চাব।